নমস্কাৰ বন্ধুসকল, আজি মই বনাবলৈ লৈছোঁ তিলৰ লাড়ু। তাৰ কাৰণে মই তিলখিনি ধুই শুকুৱাই লৈছোঁ আৰু মই বাকলিৰ সৰহখিনি আঁতৰাই দিয়া নাই, কাৰণ ক'লা তিলৰ বাকলিখিনিয়ে সোৱাদ বুলি ক'লেও বেয়া নহয়। সেইকাৰণে মই অলপমান বাকলিত থকাকেই দি দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ ভাজি ল'লোঁ, শুকানে ভাজি মই মিক্সিত মাত্ৰ 1 ছেকেণ্ডমানৰ কাৰণে অকণমান পিচি লৈছিলোঁ। এয়া চাওক আপোনালোকে গোটা হৈ আছে আৰু অকণমান গুড়ি। এতিয়া ইয়াৰ কাৰণে লৈছোঁ মই আধা পোৱামান গুড় আৰু বনাওঁগৈ ব'লকচোন। এয়া চাওক মই আধা পোৱা গুড় আধা কাপ পানীত মই গলাই ল'লোঁ, কাৰণ মই গুড় কাটি বৰ বেয়া পাওঁ, কাৰণ পানীত দি দিলেই গলি যায় বা কম ভাপত দি দিলে গলি যায়, তেতিয়াই হৈ যায়। বেছি কষ্ট নহয়, মানুহে বহুত কষ্ট বুলি ভাবে লাডু বনোৱাটো। মই জুইটো একেবাৰে কমাই লৈছোঁ খালি, আৰু আধা কাপ পানী দি গুড়খিনি ভালকৈ লৰাই ল'লোঁ। এয়া হৈ গ'ল। এতিয়া ইয়াত মই দি দিম তিলখিনি। আপুনি পাকটো উঠিলে না, এনেকৈ চালেই আপুনি গম পাব যে হেতাখনৰ পৰা বস্তুটো কেনেকৈ গৈছে। আপুনি চাওকচোন আঠা আঠাকৈ গৈছেনে, তেতিয়া আপুনি অনুমান পাই যাব যে বস্তুটো গুড়ৰ পাকটো উঠি গ'ল। বা আপুনি হাতেদিও চুই চাব পাৰে, কাৰণ আঠা আঠা যিটো এনেকৈ চুই চালে আঠা আঠা লাগে, সেই আঠাটো আহিছে নাই আপুনি চাই ল'ব পাৰে। দি দিম মই তিল কমকৈ দি লৰাই ল'ম। এনেকৈ দি থাকিম আৰু লৰাই থাকিম। দি ভালকৈ মই লৰাই ল'ম। মই দি দিম অকণমান চফ গুড়ি, একেবাৰে গুড়ি কৰি লোৱা নাই, মই অলপ গোটা গোটাকৈ ৰাখিছোঁ। আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই। আৰু এয়া মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি লাডুখিনি বনাই দিম। খিনি হৈ গ'ল, লাড়ু বনাব পৰা ধুনীয়া হ'ল। এতিয়া মই হাতখন ধুই লৈছিলোঁ। এতিয়া নিজৰ জোখত লৈ আপোনালোকে ডাব দিলেও দিব পাৰে, কিন্তু তিলৰ লাডুটো এনেকৈয়ে ভাল লাগে। হৈ গ'ল। মই এনেকৈ বাকীকেইটা বনাই লওঁ। বন্ধুসকল, এয়া হৈ গ'ল তিল আৰু গুড়েদি বনোৱা তিলৰ লাড়ু। আপোনালোকে বনাই চাব, খাই চাব, বহুত সোৱাদৰ হয়। আৰু আমাৰ অসমীয়া নিয়মত মাঘৰ বিহুত তিল খাব লাগে। তিলে শৰীৰৰ ৰোগ ব্যাধি কমায়, শক্তি আনে। সেইকাৰণে মাঘৰ বিহুত তিলৰ লাড়ু বনোৱা হয়। আৰু এনেকৈ বনাই চাব, সহজভাৱে খাই চাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।